Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে ভাল আৰু সদায় কোৱাৰ দৰে মোৰো ভাল। চ' আজি হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেলটো অলমষ্ট গম পালেই যে আমি ক'ত গৈ আছোঁ, কি হ'বলৈ গৈ আছে ব্লগটো। চ' চাই থাকক আজি। আৰু এয়া দেখিছেনে বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে অলপ বেছি জোৰত নিদিলেই হ'ল, কাৰণ বেছি ডাঙৰকৈ বৰষুণ দিলে মানে দিগদাৰ হ'ব আমাৰ। গতিকে বেছি ডাঙৰকৈ নালাগে, অলপকৈ দি থাকক। এনেকেই ভাল লাগিছে আৰু গৈও ভাল লাগিছে, ঠাণ্ডা বতৰ। চ' চাই থাকক এণ্ডৰলৈকে, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে চাই। আৰু আমি এতিয়া এণ্ট্ৰি মাৰিছোঁ আৰু গৰম পানী ৰিজাৰ্ভত, আৰু এখন ৰিজাৰ্ভ বহুত দীঘল আচলতে। যোনসকল আহিছে তেওঁলোকে নিশ্চয় গমেই পায়। আহি এতিয়া আমি মন্দিৰটো পালোহি এয়া, আৰু এইখন হৈছে প্ৰথম গেটখন। হয় বস্তুবোৰ লৈ গৈছোঁ। এইখন হৈছে মেইন গেটখন, আৰু আজি আচলতে মানুহ বহুত কম, আনকালে বহুত বেছি হয়। আনকালে মানে কি, দেওবাৰ দিনটোত বেছি হয় আৰু। গছজোপাৰ চাৰিওফালে আপোনালোকে দেখিছে ৰঙা ৰছী গোটেই ভৰপূৰ। মই মাক সুধি আছিলোঁ দেই কেনেকৈ বান্ধিব লাগে, ময়ো বান্ধি দিলোঁ আজি। আচলতে আপুনি মনত যি ভাবি আহে বা যি ভাবিছে, সেইটোক লৈ আপুনি ভগৱানক সেৱা কৰি সেই গছজোপাত এডাল ফিটা বান্ধি দিলে আপোনাৰ সেই সপোনটো, মানে সেই যিটো ভাবি আহিছে সেইটো সঁচা পূৰণ হয় বুলি কয় মানে মই প্ৰুফো পাইছোঁ বাৰু। আৰু এইফালে যি কি নহওক দেখিছে ন চাৰিওফালে, আৰু এইফালে চাকি জ্বলোৱা ঠাইডোখৰ। এইটো হৈছে পুখুৰীটো। মাছ আছে নি? লেতেৰা হৈ আছে অলপ পুখুৰীটো, পাত পৰি আছে গোটেই গছে। বহুত বছৰ মূৰত আহিছোঁ, বহুত ভাল লাগিছে আহি। যদিও অলপ বৰষুণ দিছে, বহুত গৰম উঠিছে মানে। কি লাগে তোক? কি লাগে? বেলেগ কম উঠিছে দেই। ইমান ফটোৱা মানুহ সঁচাকৈ দেই। কোনোবাই এফালে চালি পেলাই থৈ গুচি গৈছে যে। কি তাকে নখিলে বৈছে মুখখন চাওঁ। তো এতিয়া এইফালে এইবোৰ দেখিছে, প্ৰসাদ হয়, খাব লৈছোঁ। এইফালে মা ফুটটো চিঙালিছ এনেকৈ গ'ল একদম। নিমখ না এইটো দিছে মোৰ
ভাইটিৰ খং উঠি থকা ৰিজনটো এইটো, তাক কিবা লাগে বোলে, গাড়ীলৈ কিবা। আৰু মন্দিৰটো আগলৈ এখন ফিল্ড আছে য'ত পিকনিক খাব পাৰি। আমি আগতে এখন আহোঁতে ইয়াতে পিকনিক খাইছিলোঁ। কি আছে তাৰ গাড়ী পাই একদম ফূৰ্তি। সেইকাৰণে মোক গুৰকেইটা মাৰিলি মানে হয়নে? তোৰ মানে বহুত বেছি হৈছে। ফিল্ডখন এখন সেইফালে পিকনিক চিকনিক খাই নাই, আজি বহুত কম মানুহ। এতিয়া ওলালো মন্দিৰৰ পৰা। তোক খোৱাবে বেলেগ কাম নাই, তাক খাব আৰু বস্তু কিনিব একো নালাগে। তো এতিয়া আমি যাম গৰম হে লেম্বৰগিনি তো এতিয়া তাৰপিছত আমি এতিয়া যাম গৰম পানীত থকামগৈ। তাৰপিছতে এইটো হৈছে মন্দিৰটো নোপোৱাৰ আগত, মানে মন্দিৰটো গেটখনৰ ওচৰত তিনিআলিটো আৰু এফালে লেফ্ট ছাইডে যায় আপোনাৰ ডিমাপুৰ, আৰু এইফালে যোনফালে পৰা আমি আহিছোঁ সেইফালে আৰু। এতিয়া সোমাইছোঁ হোটেলত, মায়ে চাহ খাইছে, পাপাই মই খাম ভাত, আৰু এইফালে খাইছে বৰফি আৰু পাপাই মই ভাত খাম। আহি গ'ল আমাৰ আকৌ লাগিগে ৰাজ হোটেলত সোমালোঁ ইয়াত। এতিয়া আহিছোঁ গৰম পানীলৈ, আৰু এইফালে আহিছোঁ আমি এতিয়া চাহ পানীলৈ আহিছোঁ গাড়ী। একদম শান্ত পৰিৱেশ, বহুত ধুনীয়া, মানে একদম ইয়ালৈ আহিলে ভাল লাগে। বহুত বছৰ হ'ল বাৰু, 2018 লাষ্ট অহা, গতিকে বহুত চেঞ্জেছ দেখিছোঁ। এইফালে পুখুৰীটো আছে, আৰু চিধা এইফালে গ'লে ক'ত যায়? অঁ কেলৈ আগৰ ৰাস্তাটো, অঁ পুৰণা ৰাস্তাটো এনেকৈ সেইফালৰ পৰা আহিলে মানে ইয়ালৈ। ভিডিঅ' বনালে মানুহবোৰ ইমান ঘূৰি ঘূৰি চাই থাকে, বনাবলৈ লাজ লাগিছে। এইফালে সৰু সুৰাকৈ পাৰ্ক, আৰু এইফালে পুখুৰীটো। এইফালে দিছেনে মাজত পানী, অঁ সেইটো উতলি আছে মানে, সেইটোৱে মানে উতলি, অঁ ইমানো বেছি গৰম নহয়, কিন্তু এটা হিচাপত গৰম আৰু কুহুমীয়া টাইপ। ঠিকে আছে, দিবনে অলপ তিতিলে তিতিব আৰু অলপ চাই দিব। হেৰি পামত আছিলে নেকি? কি হৈছে চবৰে নাই তিতা গৰম পাপাক মাৰিবলৈ কওক। এয়া গৰম পানীত নামি আছে দেই, ভৰিকেইটা উতলি যাব এতিয়া। হাতে চোৱা বেটা, হাতে চোৱা, মুখখন ধুই লোৱা। আৰু এখন দলংখন, ইফালে চবফালে হাবি। অঁ মোৰ সৰুতে আহা এনেকুৱা ফটো এখন আছে ন, ভয় লাগে, হিলি থাকে যে, ভাল লাগে। এইফালে হিৰ' দুটা আহিছে আমাৰ, মজা আহিলে, সেইটোৱে ভাল লাগে। যাব পৰা নাই, খেলিছে বহুত সেইকাৰণে মানুহ বহুত বাবাই চবকে ভয় খুৱাই আহে, বেলেগ ভাল হৈছে, চবকে ভয় খুৱাই আহি আছে। নাই নপৰা দে,
ৰাতিপুৱা বৰষুণ আৰু এতিয়া বহুত গৰম, ৰ'দ নাই যদি গৰম মানে। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু ঘৰলৈ বুলি যাওঁ। বহুত গৰম উঠি গোটেই ঘামি অৱস্থা বেয়া হৈ গৈছে। চ' ৰাস্তাতে চাগে মই ব্লগটো এণ্ড কৰিম, চাই থাকক। মাও গোটেই ঘামি গৈ সেইফালে আগত দুটা মহাৰাজ গৈ আছে। বহুত গৰম গাইছ, বহুত গৰম। খাই দিছে আজি এইফালে চাওঁ। হা মোৰ ছানগ্লাছ লগাই আছিলে, মোচন দি আহিছে একদম। তোমাৰ গাড়ীত নুঠিলে হ'ল এইকেইটা। আহিছেচোন, ইমান মৰম লাগিছে। PWD নেশ্যনেল হাইৱে আছাম এট ইয়ৰ ছাৰ্ভিচ। এতিয়া গৈ আছোঁ আমি, আৰু আজি ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো এনজয় কৰি চাই বহুত